জায়গাটার নাম তো দিয়া নাই না এইফালে মই একদিন ভাড়ালৈ গৈছিলোঁ শ্বিলঙৰ এটা উঠাই লোৱা 500 টকা মই ডিক্কিত লৈ যাম এই ৰান্ধেন এনে উপৰেদি মাৰি লৈ তই সেনেকৈ মাৰিব লাগে উপৰেদি মাৰি লৈ সেউজীয়া পৰিৱেশ পাৰ হৈ আমি আহি পালোঁ মাউচ মাই কেব ইয়াত এন্ট্ৰি কৰিব লাগিব এন্ট্ৰি ফিজ বেছি নহয় 30 টকা এই এন্ট্ৰি কৰিলোঁ এতিয়া গুফাটোৰ ভিতৰত যাব ধুনীয়া জেগা সেউজীয়া পৰিৱেশ চাৰিওফালে গছ-গছনি এই হৈছে গুফাটো এইটোৱে চাবলৈ আহে এইটো এন্ট্ৰি আৰু এইপিনেদি এক্সিট নহয় এক্সিট বেলেগ সাইডেদি এইটোৰ ভিতৰেদি যাব লাগিব এতিয়া আহি শেষত এই দৃশ্যটো দেখিলোঁ এই দৃশ্যটো ধুনীয়া দৃশ্য শ্বিলং অহা যেন লাগে এই দৃশ্যটো দেখিলে এইটো একোই দেখা নাপায় আপোনাৰ গাড়ীবোৰ একোই চিনি নাপায় ভাল লাগে এইটো দৃশ্যৰ কাৰণে শ্বিলং অহা যায় গৰম দিনত ইফালে গৰম দি আছে আৰু ইয়াতে ধুনীয়া ঠাণ্ডা এইবোৰ গাড়ীবোৰ দেখাই নাপায়